guys, iya kaso. আৰু ইয়াত বহুত ডাঙৰ এয়া ইমান ডাঙৰ গছ আৰু এয়া হাই বিচিগাং গুড মৰ্নিং মোৰ দিচাং ইয়ামং চেনেললৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু গাইছ আজি আমি যাব ওলাইছোঁ দেখেকুৱা নামঘৰলৈ যোৰহাট আৰু এইফালে আমাৰ হাজবেণ্ড আৰু বেটি আমি গৈছোঁ আৰু লগত আছে আৰু আমাৰ পাৰ্টি আহিলে এতিয়া চোৱা গাইছ এয়া পাৰ্টি হাই কোৱা অনুষ্কা হাই কোৱা হাই ক্লাছ কৰিছা নি গাইছ এতিয়া আমি দিচাং মুখৰ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এয়া চোৱা আমাৰ দিচাংৰ ৰাস্তা ইমান ধুনীয়াকৈ বনাই দিছে আৰু কাষে কাষে ইমান ধুনীয়াকৈ মেটেকা গছ আছে আৰু এয়া চোৱা দেখিজাল আৰু গাঁৱৰ পৰিৱেশ ইমান ভাল লাগে গাঁৱত থাকি যেহেতু ফ্ৰেছ হাৱা পোৱা যায় গাঁৱত আৰু এইফালে চব এয়া আমি তেল ডিপুত সোমাই তেল ভৰাই ল'লোঁ গাইছ তেল ভৰালোঁ মানে মনটো ভাল লাগিছে এতিয়া যদি তেল ৰাস্তাতে শেষ হৈ যায় আমাৰ বহুত অসুবিধা হৈ যাব সেয়ে তেল ভৰাই ল'লোঁ এতিয়া গৈ থাকোঁ এয়া গাইছ এতিয়া আমি গেটৰ মুখলৈ পাইছোঁগৈ এয়া চোৱা ইয়াৰ পৰা ধুনীয়াকৈ দেখি পাইছোঁ আৰু এয়া আমি এই সোঁফালেদি সোমাব লাগে আমাৰ শিৱসাগৰ ফালেদি আহিলে এয়া চোৱা এয়া প্ৰথম গেট দেখীয়াকুৱা বৰনামঘৰ যোৰহাট এয়া অভিষা বুলি লিখা আছে নেকি যোৰহাট অসম আৰু এইফালে দোকান কাষে কাষে ইমান দোকানী বহি আছে ফল চব পোৱা যাব ইয়াতে আৰু এয়া চোৱা ছেকেণ্ড গেট আৰু এইফালে বনাই আছে সেইটো কি বনাব জানো এয়া সোমাই গৈছোঁ আৰু এতিয়া গাইছ চাই থাকিব এয়া গাইছ এতিয়া আমি গেটৰ মুখলৈ পাইছোঁগৈ এয়া চোৱা CRPF ইমান নিৰাপত্তা দি আছে আৰু এয়া আমি সোমাই গৈছোঁ আৰু গাইছ চাই থাকিব আৰু বহুত ভাল লাগিব আজি ভিডিঅ'টি চাই আৰু এইফালে চোৱা ইমান মেলা নিচিনা হৈ আছে গাড়ী পাৰ্কিং কৰিবলৈ এতিয়া আমাক ভিতৰলৈ পঠিয়াই দিছে এয়া চোৱা পুলিচ এইফালে দোকান চোৱা গাইছ ইমানেই দোকান লাগি আছে কাষে কাষে আৰু এয়া পাৰ্কিং জেগা নাপাম নে নেপাম এতিয়া এয়া চোৱা ইমান গাড়ী পাৰ্কিং লাগি আছে আৰু এয়া চোৱা আৰু এজন মানুহ মাতি আছে আমাক পাৰ্কিং কৰিবলৈ ডাঙৰ দি দে ইয়াৰ দি দে এয়া আমি দোকানখনত এতিয়া চাকি লৈছোঁ আৰু শৰাই লৈছোঁ এয়া ইমান দাম কৈছে এক্সিছ দাম লৈছে সিহঁতে আৰু এইফালে আমি এতিয়া ভিতৰলৈ সোমাই যাম গাইছ আপোনালোকে চাই থাকিব আহা আকৌ গাইছ এতিয়া আমি সোমাই গৈছোঁ গেটৰ মুখলৈ আৰু চাই থাকিব সেইকলে আজি বহুত ভাল লাগিছে দেখেকুৱা নামঘৰলৈ আহি আৰু এইফালে চোৱা গাইছ শনিবাৰ দেওবাৰ খাওঁ মানে টানি তুমি তাক বহি
Hospital malay para. Hai Betty. Wah wah wah. Guys, saya আমি এটা ভৰি ধুই লৈছোঁ আৰু ইয়াৰ চো ইমান ধুনীয়াকৈ পানী যোগাৰ কৰি থৈ দিছে, টেপ লগাই দিছে এইফালে চো। আৰু ইয়ালৈ আহিলে নিজে নিজে মনটো বহুত ভাল লাগি গৈছে আজি। আৰু ইমান ধুনীয়া কৰি বিচাৰি আছো তুমি। এয়া আমাৰ বাইদেউ, এজনী বাইদেউ। অনুষ্কা অ' গৰি। আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ বলক। গাইজ, এয়াই শ্ৰী শ্ৰী মাধৱদেৱৰ স্থাপিত দেখিয়াখোৱা বৰনামঘৰ। আৰু এই বৰনামঘৰতে 1450 শকতত মাধৱদেৱে দেখিয়াখোৱা ঠাইত এহাল দুখীয়া বুঢ়া বুঢ়ী ঘৰত আশ্ৰয় লৈছিল। আৰু এই বুঢ়া বুঢ়ীহালে খাবলৈ একো দিব নোৱাৰিছিল বাবে ঢেকীয়া শাক বনাই খুৱাইছিল বুলি কয়। আৰু ৰাতি মাধৱদেৱে এই বুঢ়া বুঢ়ী ঘৰতে এনিশা কটাইছিল। আৰু এই ৰাতিতে মাধৱদেৱে চাকি নাপাই পেলাই থোৱা ঔটেঙা বাকলিতে চাকি জ্বলাই ৰাতি পাৰ কৰিছিল। আৰু এই চাকি গছি আজিলৈকে জ্বলি আছে বুলি কয়। সেয়ে এই ঠাইডোখৰ দেখিয়াখোৱা বৰনামঘৰ বুলি জনাজাত হৈ গ'ল। আৰু মই ইমানকৈ নাজানো গাইজ, হ'লেও বেলেগৰ কোৱা শুনিছোঁ। আৰু ইয়াতে আমি শৰাইটো দি লওঁ গাইজ। এয়া বহি আছে। এয়া আমি এতিয়া চাকি জ্বলাব লৈছোঁ গাইজ। আমি সোমাই গৈছোঁ। এয়া চোৱা জ্বলাই ঘূৰিয়ে লাম ঘূৰা হৈছে নাই। ব'লা। সেয়া গাইজ, এতিয়া আমি চাকি জ্বলাবলৈ সোমাই আহিলোঁ। আৰু এয়া এতিয়া জ্বলাব লৈছোঁ। সকলোৰে মংগল কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ এয়া মই এতিয়া চাকি জ্বলাম আৰু ধূপ। অনুষ্কা ইয়াতে বহি দিয়ে আৰু kantor mana হে ভগৱান, আপোনাক চৰণত ধৰি সেৱা জনাইছোঁ। আহিবলগীয়া দিনবোৰ যাতে সুখ শান্তিৰে পাৰ হৈ যেন আৰু ঘৰৰ সকলো সদস্য ভালে কুশলে থাকিবলৈ আপোনাৰ ওচৰত সেৱা জনাইছোঁ।
গাইজ আমাৰ বাইদেউ দুজনী আৰু আমাৰ ছোৱালী তিনিজনী ফটো তোলাত ব্যস্ত এয়া চক গাইজ আৰু এয়া আমাৰ বেটি শিঙটোকে লাগি আছে আৰু এয়া চক আৰু এইফালে গৌৰী আৰু অনুষ্কা আৰু এয়া আমাৰ বেটি একদম গামোচা ডিঙিত লৈ যিহে ফূৰ্তি কৰিছে গাইজ ইয়াৰ আজি তত নাই গাত বহুত ভাল পাইছে আজি সি ইয়ালৈ আহি এয়া গাইজ এতিয়া নাম কীৰ্তন চলি আছে আৰু এয়া চব ককাহঁতে কামত লাগি আছে এয়া গাইজ এয়া চক আমি এতিয়া পুখুৰী পাৰলৈ আহিলোঁ আৰু চক ইমান ধুনীয়া লাগিছে পুখুৰীটো বাহিৰ দেশৰ নিচিনা লাগিছে চক মই যে বেলেগ এখন ঠাইতে আছোঁ বুলি নিজকে ভাবিছোঁ আজি আৰু এয়া চক গাইজ এয়া কাছ আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ এয়া চক গাইজ এয়া মাছখিনি চক ইমান মাথাখিনি ডাঙৰ ডাঙৰকৈ ওলাই আছে ইমান ধুনীয়া মাছখিনি দেখিবলৈ এয়া চক গাইজ এয়া চক এয়া আজি কপালখন ভালে আছিলে চাগে এয়া চাহ খাবলৈ আমি বহি আছোঁ গাইজ চবে বহি এয়া চক ইমান এগাল মানুহ বহি আছে এতিয়া চবকে চাহ বিলাব এয়া চক এইফালে চাউলে ৰৈ আছে আৰু এই আমাৰ বেটি বেটা দুটা চাহ খাই দিছা গাইজ এয়া গছজোপা চক শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱিত কালৰ গছ হয় বুলি কৈছে গাইজ ইমান দিনলৈকে জীয়াই আছে চক এয়া ইমান ডাঙৰ গছ আৰু এয়া চক গাইজ কিমান পুৰণি হ'ব পাৰে চক গাইজ এয়া চক শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকতত দিহা নদীৰ কাষত এই স্থানতে ভৰি ধুইছিলে বুলি ইয়াত লিখা আছে আৰু এই মূৰাটো চক এই মূৰাটোতে বহি মাধৱদেৱে ভৰি ধুইছিলে বুলি ইয়াত লিখা আছে আৰু এয়া চক গাইজ ভৰি ধোৱা মূৰা ভাগ বুলি ইয়াত লিখা আছে এয়া এয়া চক গাইজ তিনিজনী বেটি চক ইমানেই ধুনীয়াকৈ খেলি আছে আৰু যিহেতু জেগাটো বহুত ভাল খেলিবলৈ ধুনীয়া হাৱা মাৰি থাকে আৰু চাহ পৰি আছে গোটেই ঠাই ডোখৰ এয়া চক তিনিজনী পূৰা খেলিছে আৰু আমি বহি বহি চাই আছোঁ আৰু এয়া চক গাইজ লাইন চক ইমান দীঘল লাইন লাগি আছে আৰু এইফালে পিছফালেও আছে বহুতখিনি লাইন দীঘল হৈ আছে আপোনালোকে ভাবিছে চাগে কিহৰ কাৰণে এই লাইনত আমি আছোঁ আৰু এই লাইনত থকা উদ্দেশ্যটো হৈছে আমাৰ প্ৰসাদৰ কাৰণে এয়া চক গাইজ ইমান দীঘল লাইন লাগি আছে প্ৰসাদ লৈ আমি এতিয়া ইয়াত পাৰ্কলৈ সোমাই গৈছোঁ এয়া চক আৰু ইফালে পথাৰ এখন আছে ইমান ধুনীয়া হাৱা মাৰি থাকে ইয়াত আৰু ইমান ধুনীয়া পৰিৱেশ এয়া চক আমাৰ বেটীহঁতে জোলনা জ্বলি আছে আৰু এয়া চক ইহঁতে নামিবলৈ মন যোৱা নাই অকল জোলনাতে উঠিবলৈ মন গৈ আছে এয়া ইয়াতে বহি অলপ প্ৰসাদ খাই লৈছোঁ গাইজ যিহেতু ৰাতিপুৱা একো নোখোৱাকৈ আহিছোঁ সেয়ে প্ৰসাদ অকণ খাই লৈছোঁ বহি এয়া ছোৱালীজনী চেল্ফি তুলিছে চক
এয়া গাইজ আমি ধুনীয়াকৈ সেৱা কৰি আৰু চাবলগীয়া বস্তুখিনি চাই এয়া আমি এইখন গেটৰ পৰা ওলাই আহিছোঁগৈ। এয়া চাওক হাতী দুটাটো ইমান ধুনীয়াকৈ বনাইছে চাওক গাইজ, চাই থাকিলে চাই থাকিব মন যায়, ইমান ধুনীয়া গাইজ। এয়া চাওক আমি দোকান এখনত সোমালোঁ। এয়া চাওক ইমান কিতাপ আছে আৰু ফটো, ইয়াত গোটেই কাৰ ফটো লাগে চব পোৱা যায় এইখন দোকানত। আৰু মই শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে থকা এখন কিতাপ কিনিলোঁ। এয়া চাওক গাইজ ইমান মানুহ সোমাইছে আৰু এই আমাৰ গৌৰী কিতাপ এখন লৈ আছে চাওক গাইজ। আমি এতিয়া নামঘৰ ওলাই আহিছোঁগৈ। এয়া চাওক আমাৰ পাৰ্টি বহুত ভাল লাগিলে ন আজি। এফালে খেলা খেলাখিনি দেখুৱাই দিয়া, কি কি কিনিলা? বাপৰে ইমান খেলনা বস্তু কিনিলে চোৱা। আৰু গাইজ আপোনালোকৰ আশীৰ্বাদত আমি ভালে কুশলে পালোগে নামঘৰলৈ। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোগে গাইজ। মই এয়া গামোচা মেৰিয়াই লৈছোঁ, যিহেতু মোৰ ফালে ৰ'দটো বেছি পৰিছে। এয়া গাইজ নামদাং শিলৰ সাঁকো এয়া এতিয়া আমি পাই গৈছোঁগে। এয়া চোক এয়া পাৰ হৈ গ'লো এতিয়া গাইজ। ফাইনেলি আমি ঘৰ পালোঁগৈ আৰু এতিয়া বাহিৰতে অলপ ৰেষ্ট লৈ আছোঁ। আৰু বহুত ভাল লাগিলে আজি। আপোনালোকে যাব পাৰিব মন গ'লে, বহুত ধুনীয়াকৈ নিৰাপত্তা দি আছে, ইমান ধুনীয়াকৈ চাফ চিকুণকৈ হৈছে, বহুত ভাল লাগিলে। আৰু ইমান ধুনীয়া হাৱা মাৰি থাকে, আহিবলৈ মন যোৱা নাছিলে, হ'লেও আকৌ আহিবই লাগিব ন গাইজ। আৰু ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে নহ'লে ইমানতে ভিডিঅ'টো সামৰিছোঁ। বাই বাই, আকৌ লগ পাম।